15 খাই দিওঁ 15 পেকেট একদিনত নেকি? একদিনত। এতিয়াই যদি এনেকে যদি মই পৰি যাওঁ তেনেহ'লেচোন জীৱনটো মোৰ আছেই। মানে তেতিয়া আপুনি হুইলচেয়াৰত আছে? মইতো এতিয়া কামত একো কৰিব নোৱাৰিম, যিহেতু মোৰ ভৰি হাত নচলে। কোনোবা এক্টৰ হিচাপে মোক নল'ব, কি কৰিম মই? হিন্দুমানিত ভোগা নিচিনা হ'ল বিৰাট ভুগিছো মানে। আৰু মাজতে এটা মোৰ গপকে মন পৰিলে, আপোনাৰ মাজতে কিবা হৈছিলে অলপ হুইলচেয়াৰতো বহিব লগা হৈছিলে? মই হুইলচেয়াৰত বহি এমাহ 1.5 মাহ বহিলো। মানে কওকচোন কি হৈছিলে? মানে কিবা এক্সিডেণ্ট নে বেমাৰ? এক্সিডেণ্ট মানে মই কথা পাতি আছো তোমাৰ লগত, তোমাৰ এনে কথা পাতি থকা মানুহটো ঘপককৈ মই ধৰা মানে হেৰি হৈ গলো, অচেতন হৈ গলো। তুমিতো ভয় খাবা ন? তেনেকুৱাই মানে 5টা মানুহ আছে, মই গম নাপাওঁ। তাৰপিছত ডেকা ল'ৰা মানে হেৰি খাই দিলো, হাঁহ মাংস খালো দুপৰীয়া, তাৰপিছত ৰাতিলৈ আকৌ গাহৰি খালো, এনেকে চব খাই দিওঁ আৰু। তাৰপিছত সেইটো বস্তুৱে মোক মানে হাঁহটোৱে চাগে হাই প্ৰেছাৰ কৰিলে। ৰজনীগন্ধা খাওঁ। আপুনি গুটখা খায়? এতিয়া নাখাওঁ, আজি এতিয়া এৰিলো মানে আজি এৰা হ'ল 6 মাহ 8 মাহ মান হ'ল। 15 পেকেট খাই দিওঁ 15 পেকেট একদিনত নেকি? একদিনত। কি কয়? কিন্তু অৱশ্যে বেয়া দেই। কিন্তু মই আপুনি বয়সত যথেষ্ট ডাঙৰ, তথাপি কৈছো গুটখাটো মানে ভয়ংকৰ বেয়া। মোৰ লগৰ ল'ৰা একদম আলচাৰ হ'ল, কিবা হ'ল, এক্সিডেণ্টত পৰি গলো, পৰি গৈ মানে প্ৰেছাৰ ষ্ট্ৰক হৈ পৰিলো। তাৰপিছত গম নাপাওঁ মই মেডিকেলত মানে চিকিৎসা কৰাইছে। তাৰপিছত লাহে লাহে কথাবিলাক গম পাইছো কি হৈছে মোৰ। এতিয়াই যদি এনেকে যদি মই পৰি যাওঁ তেনেহ'লেচোন জীৱনটো মোৰ আছেই। মানে তেতিয়া আপুনি হুইলচেয়াৰত আছে? পেৰালাইজ টাইপ হ'ল আৰু। তাৰপিছত জীৱনটো মোৰ আছেইচোন, যিকেইদিন জীয়াই থাকো ভালকে জীয়াই থাকো। তাৰপিছত তেনেকে ভাবি মই খোজকাঢ়িলো, অলপ খোজকাঢ়িলো। তেনেকে খোজকাঢ়ি মই থিয় হলো। তাৰপিছত 1 মাহৰ পিছত মোক দিল্লী পঠিয়ালে, তাতো 1 মাহ ট্ৰেইনিং ললো। তাৰপিছত তাতেই মানে শুই থাকোতে মই ভাবিছো মইতো এতিয়া কামত একো কৰিব নোৱাৰিম, যিহেতু মোৰ ভৰি হাত নচলে। কোনোবা এক্টৰ হিচাপে মোক নল'ব, কি কৰিম মই? হিন্দুমানিত ভোগা নিচিনা হ'ল বিৰাট ভুগিছো মানে। আৰু তাৰপিছত কি কৰিম মই? তাৰপিছত তেতিয়াই ভাবিলো মই এখন ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰো, এণ্ট্ৰি মানে ফাৰ্মখন ৰেজিষ্ট্ৰেশ্যন কৰিলো। তাৰ থ্ৰুদি কণ্টেক্ট কামবিলাক এতিয়া কৰোঁ আৰু কণ্টেক্ট কৰোঁ। নমামি ধাবাও আছে। এতিয়া সেইখন কিমান দিন হ'ল? সেইখন নমামি চলি আছে আৰু এতিয়া সেইখন কেনেকুৱা চলে? বিন্দাছ বঢ়িয়া। আপুনি মানে ৰেগুলাৰ তাত থাকে? বেলেগকৈ শ্বুটটোত থাকিলে বেলেগ, এনেই তাত থাকোঁ। আৰু নহ'লে ছাইডত কাম চলিলে কাম চাব যাওঁ। এতিয়া কমপ্লিটলি অলপ অভিনয়ৰ পৰা আঁতৰি থকা টাইপে হৈছে আৰু। অভিনয়ৰ পৰা আঁতৰি অৱশ্যে কালি মই এটা কাম কৰিলোঁ। কালি বাখৰ বুলি কোৱা এটা কৰিলোঁ, মনোজ বিহু গান ভাল হৈছে। মই ভাবিছোঁ ভাল হৈছে। কিমান দিনৰ পিছত কৰিছে? বিহু মানে খুব 10 বছৰ পিছতে কৰিছোঁ। 10 বছৰ পুৰণা সেইবিলাক মনত পৰিছে?